মই পুবালি আপোনালোকক মোৰ চেনেল মেকআপ এণ্ড ষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম 25 টকাত কেনেদৰে এটা চুলিত লগাব পৰাকৈ ধুনীয়া ফুল তৈয়াৰ কৰিব পাৰি। তেনেহ'লে ভিডিঅ'টো চাওঁচোন আহক। কেইপাতমান ক্লিপ, পাছত এনেকুৱা ধৰণৰ এডাল ফুল, যিডাল ফুল আপোনালোকে যিকোনো দোকানতে পাব পাৰে ফুলৰ। মই এনেকৈ এটা এটাকৈ পাহিবোৰ ছিঙি ল'ম। ছিঙি লোৱা ফুলকেইপাহ এনেদৰে ইয়াত ক্লিপৰ ভিতৰত ভৰাই যাম। আৰু এয়া চাওক, ইয়াত লগোৱাৰ বাবে একেবাৰে উপযোগী। যিহেতু এনেধৰণৰ ফুল কিনিবলৈ গ'লে 50 টকা ল'ব। আপোনালোকে সেইটো ফুল এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ পেলাই দিব লাগিব, কিন্তু এই ফুলটো আপোনালোকে বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিব মাত্ৰ 25 টকাত। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।